গাইজ ৱেলকাম মাই ইউটিউব চেনেল। আজি 15 আগষ্ট। আজি আমাৰ গোটৰো আমাৰ কিবা পতাকা উত্তোলন কৰিবলৈ কৈছে। সেয়া আপোনালোকক কিছু দৃশ্য দেখুৱাই যাম কেনেকৈ কৰোঁ আমি। প্ৰত্যেক গোটতে এই পতাকা উত্তোলন কৰিবলৈ দিছে 15 আগষ্টৰ দিনাখন, আৰু 13 আগষ্টৰ দিনাখনেই চবৰ ঘৰে ঘৰে পতাকা লগাবলৈ কৈছিলে। সেইটো কাৰণে চবেই ঘৰে ঘৰে পতাকা লগাইছে 13 আগষ্টৰ পৰাই মানে। এতিয়া সেইটো কাৰণে আমাৰ গোটৰ কিবা 15 আগষ্ট বুলিয়ে এতিয়া আমাৰ এটা পতাকা লগাই এটা সৰুকৈ কৰিছোঁ আৰু নিয়মটো হ'লেও চাওকচোন আপোনালোকে কৰা হৈছে সৰুকৈ। এয়া আমাৰ পতাকা, এয়া আমাৰ গোটৰ ফালৰ পৰা উত্তোলন কৰিবলৈ গোটৰ ফালৰ পৰা দিছে এনেকুৱাকৈ। এয়া বৰষুণো দিব, বতৰটো ইমান ভাল নহয়, বতৰটো এনেকুৱা হৈ আছে, এনেকুৱা ৰাতিটো বৰষুণ দিছিলেই একদম। আমি গান্ধী ফিল্ডলৈ গৈছিলোঁ চাবলৈ, হিনা আৰু মই। তাতে আকৌ লগ পালোঁ আমাৰ পুৰণা লগৰ জোনমণি, তাইও আহিছিলে চাবলৈ। লগ পাই ভালেই লাগিল। ধুনীয়া লাগিছে ন আহাটো। আহি পালোঁ, এয়া জোনমণি আৰু কস্তুৰী ভণ্টি এজনী। কস্তুৰী এইজনী, কস্তুৰী কি খাই আছে? চিপছ খাই আছে কস্তুৰীয়ে। বহুত দিনৰ পাছত লগ পাইছোঁ ন আমি, বহুত বছৰ বুলি ক'ব লাগিব। বছৰে হ'ল আৰু লগে পোৱা নাই তেনেকৈ। নিজে নিজৰ কামত নিজে ব্যস্ত আৰু হয় নাই বাৰু। কেতিয়াবা লগ পোৱাও ভাল লাগে, আৰু আজি লগ পালোঁ ফাইনেলি ভাল লাগিছে। লগ পালোঁ আৰু বহুত ভাল লাগিছে। আৰু লগত এইফালে আছে হিনা। হাই, হিনা মই লগ পাই থাকোঁ ন, লগ পায়ে থাকোঁ দুজনীয়ে। দিব লাগে ন, আমি ফোন কৰি দিম। এই জেগাটো চাবি দেই। বাৰিকেডটো কৰা নাই নেকি? আমি থাকোঁ দেখা নাই কেইযোৰ সলালে স্কাৰ্ট চাৰ্ট থাকি বুলি আকৌ কিবা বনাই দিছোঁ যে বনাই আছিলে। শংকৰদেৱ স্কুলৰ ন আমাৰ জাতীয় পতাকা প্ৰদৰ্শন প্ৰদৰ্শন কৰিছে। ইয়াৰ পিছতে আহিছে লৰ্ড মেঘালয় হায়াৰ ছেকেণ্ডাৰী স্কুল, লৰ্ড মেঘালয় হায়াৰ ছেকেণ্ডাৰী স্কুল জুনিয়ৰ বয়জ, কলেজ সংস্থা
ঘৰ আহি পাই গ'লো আমি এতিয়া এতিয়া আমাৰ ঘৰলৈ আহিছে ইয়া মালিকাখন আছিলে জুনমণি আহিছে পুৰা চাহ খাই আছো চাহ খাই আছে। চাহ খাবলৈ লৈ আনিলে বুনিয়া ভুজিয়াৰ লগত পুৰা ধুনীয়াকৈ গাখীৰ চাহ খাই আছে আৰু এইফালে হিনা এইফালে মা চাহ খাই আছে এইফালে ভণ্টি এইফালে আমাৰ কস্তুৰী কি খাইছা এইটো খাইছা যাব ওলাইছে সিহঁতে বোলে এতিয়া যায়গৈ এতিয়া আকৌ আহিবি দেই আকৌ আহিম লগ পাম মানে কি লগৰীয়া হৈ লগ পাই থাকিম আৰু বাৰু ভাল লাগিলে গৈ থাকোঁ দেই আমি এতিয়া গৈ আছোঁ 3 মাইল আমাৰ লগৰখিনি বহুত দিনৰ পাছত একেলগে লগ খাইছোঁ গৈ আছোঁ আপোনালোকে চাই থাকক গাইছ আমি 3 মাইল আহি পাই গ'লোঁ এয়া আমাৰ ফ্ৰেণ্ড এইবোৰ ইমান দিনৰ পাছত লগ পাইছোঁ ইমান ধুনীয়া নীলা নীলা আকাশখন ভাল লাগিছে চাই গাইছ আমি অৰুণাচল ফালে আহিছিলোঁ আমাৰ মিতালীৰ তেল খতম হৈ গ'ল সেইটো কাৰণে আমি ঘূৰি যামগৈ ৰিটাৰ্ণ এতিয়া সন্ধিয়াও হৈ আহিছে সেইটো কাৰণে যাওঁগৈ আৰু এইটো সিহঁতৰ তেল ভৰাই আছে তেল খতম হ'ল এইকেইটা আমাৰ পাৰ্টনাৰ এতিয়া যাওঁগৈ আৰু ঘৰত লগ পাম হে গাইজ আমি অহা হ'ল অলপ সময় ভিডিঅ'টো শেষ কৰা নাছিলোঁ সেইকাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ ভাবিছোঁ আজি আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই সকলোৱে কৰি দিব বাই